Teu bumbum balança, então joga essa potranca que toma. মন্ত্রী এই মন্ত্রী হয় মহারাজ আদেশ কৰক তই মোৰ ৰাজ্যত চবকে জনাই দি অহাকালি মোৰ ৰাজদৰবাৰত এখন ভোজৰ আয়োজন কৰা হৈছে এই ভোজত যাতে চব মানুহ আহি ভোজ খাবলৈ আহে আৰু এটা কথা মনত ৰাখি তই জনাই দি যাতে কোনো মানুহৰ লগত কোনো বয় বস্তু লৈ নাহে তই এতিয়াই যাই জনাই দি হ'ব মহাৰাজ আপনিতো জানেই এই বলাৰ আগতে কোনো মাইকৰ প্ৰয়োজন নাই মই এতিয়াই যাই দেদে থৈ বঢ়িয়া এইকাৰণে তোক মই এই দায়িত্ব দিছোঁ ৰজা শ্ৰী শ্ৰী কমলা সিঙে কালি ৰাজদৰবাৰত এখন ভোজৰ আয়োজন কৰিছিল গতিকে চব মানুহে নিজৰ ল'ৰা ছোৱালীক লগত লৈ খাব আহিলি হ'ল আৰু এটা কথা নজৰ দিব যাতে আপোনালোকে নিজৰ বাৰীৰ কোনো ফল মূল আমাৰ ভোজত নানে যদি আনে আমাৰ মহাৰাজ কমলা সিঙে ভীষণ শাস্তিৰ আদেশ কৰিব আজি ৰজাৰ তাত ভোজ আছে গতিকে এটা কাম কৰোঁ কোনদিনে আহিলে ৰজাৰ তাক চবেই ধুনীয়াৰ বস্তু অপা লৈ যায় আজি কি কৰিব লাগিব জানা না ৰজাৰ তাক মই এটা ডাঙৰ বস্তু লৈ যাম গতিকে কোনোতো নিয়ামেই ৰজাই মোক তামাম ভাল পাব গতিকে মই ৰজাত লাগ এই ৰজাত তাক আজি কল লৈ যাব লাগিব ৰজাই তামাম ভাল পাব কল লৈ গ'লে গতিকে মই কলডাল একে পাৰোঁ না এটা উঠি পাৰোঁ নৰা মাথাত মাল নোহোৱাৰ দৰে কথা উঠি পাৰিবি পিচিয়েল খাই পৰিব লাগিব গতিকে এটা কাম কৰোঁ হাংকিডাল আনি কল থোক পাৰি তাৰ পৰা মই অলপ কল লৈ যাওঁ ৰজাক লাগি মই হাংকিডাল লৈ আহোঁ ৰাখোঁ আচ্ছা মন্ত্ৰী এই ভোজৰ চব আয়োজন হৈছিল নহয় হৈছি মহাৰাজ প্ৰায় শেষেই হ'ব ইতিমধ্যে দুই এটা মানুহ আহিও আছে কোন এই বুঝে হো মোর আদেশ অমান্য করি বস্তু আনছি তাক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰ এই মুহূৰ্তত কি শাস্তিৰ ব্যৱস্থা কৰা হ'ব আদেশ কৰক মই এইমাত্ৰ আয়োজন কৰিম আচ্ছা মন্ত্ৰী কি অনা কল তাৰ হেৰি দি ভৰে দি এক কল আজি তোৰ কি শাস্তি হ'ব তই সকলোতো ভাবি নাপাবি এই ধৰক তাক এই মন্ত্ৰী এইজন আৰু কেনাই বুজে হো যে আনাৰস লৈ আহিছি আগত কল অনাটো ৰেহাই পোৱা নাই সি বাঘেৰে দোৱা দিছি এতিয়া ইয়াক কি শাস্তি কৰা যায় মন্ত্ৰী হয় মহাৰাজ তাক আগৰ দৰে বৃত্তিটো কৰোঁ নেকি সেইটোৱে ভাল হ'ব ঠিক আছে সেইটোৱে কৰা যায় মই এতিয়াই কৰি দিছোঁ তোৰ আজি আনৰ চানা জুতি তই এতিয়াই ধৰ কি শাস্তি হ'ব তই সকলোতো ভাবি নোৱাৰি এই ধৰিছে আনা তই ভালকৈ ধৰ ই কিয় বেটাই এনেকৈ হাঁহি আছে কলতে বাঘে নেদোৱা দিছি হয় আৰু ই আনাৰসত ইমান ফূৰ্তি আৰু হয় মহাৰাজ এই কাৰণটো কি তদন্ত কৰা হওক হয় মহাৰাজ মই এতিয়া কৰি দিছোঁ তই এতিয়া আহি চাই এই আগতো কলতে বাঘে দেৱা দিছিল তই আনাৰসতো দেৱা নাই মহারাজ গম পাছিনে মোর আনরাসি পিছফালে যে পথার লৈছি তার কি গতি হব মোর সেই চাইজৰ খাই উঠিছে खड़ा है হাই গাইজ যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ঘণ্টিটো বজাই দিব থেংক ইউ থেংক ইউ